আজি ভোগালীৰ উৰুকা ভোগৰ সামগ্ৰীৰে ভৰি পৰিছে বজাৰ সমান্তৰালকৈ মাছৰ বজাৰটো চলিছে মাছ কিনাৰ এক অঘোষিত প্ৰতিযোগিতা ভোগালী উপলক্ষে জাগিৰোড কেঁচা মাছ ব্যৱসায়ী সন্থাই এইবাৰ আয়োজন কৰিছে মাছৰ মেলা যিহেতু উৰুকাৰ নিশা সকলোৱে একেলগে এসাঁজ খোৱাৰ হেঁপাহ সকলোৰে থাকে সেই কাহিলি পুৱাৰে পৰা ৰৌ বৰালি চিতল ভকুৱা বাহু আদি মাছ কিনিবলৈ হেতাও পৰা লগাইছে ৰাইজে জাগিৰোডৰ পৰা অজিত কুমাৰ বৰদলৈৰ ৰিপৰ্ট TS24 লাইভ আমি জাগিৰোড চাৰাংকুচিৰ পৰা আহিছোঁ চাব আহিছোঁ মাছবোৰ কেনেকৈ কি দাম নাই নাই ল'মহে আহিছোঁহে আমি জাষ্ট আহিছোঁহে ময়ো এবাৰ প্ৰথমে আহিছোঁ জাগিৰোডত মেলাখন মানে মাছৰ মেলাখন আজি প্ৰথম আহিছোঁ ইয়াতে এতিয়া যাম আৰু বেলেগতো চাম য'ত মিলে মানে তাতে ল'ম আৰু কি মাছৰ মানে মইতো চিতল বৰালি ভাল পাওঁ মানুহজনে আকৌ বেয়া পায় মানুহজনে বৰালি ভাল পায় হেৰি ভকুৱা ভাল পায় ভকুৱাকে ল'ম চাগে আৰু সকলো অসমবাসীলৈকে ইয়াৰ পৰা অলপ যাচিলোঁ আৰু সকলোকে মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে আপোনালোককো কৰিছোঁ ঠিক আছে ভোগৰ উৎসৱ ভোগালী বিহু উপলক্ষে জাগিৰোড কেঁচা মাছ বেপাৰী সংস্থাই যি এটা সুলভ মূল্যৰ বজাৰ আজি পাতিছে মেলা বুলিয়ে হয় আজি বহুত দূৰ দূৰণিৰ পৰা মাছ কিনিবলৈ গ্ৰাহকবিলাক আহিছে ময়ো আহিছোঁ হিচাপতে আহি পেলাই দেখিলোঁ মাছ অলপ কমতে আছে ইয়াতে চিতল মাছ ওলাইছে ডাঙৰ বৰালি ওলাইছে ভকুৱা ওলাইছে আপোনাৰ বিকেট ওলাইছে বিভিন্ন ধৰণৰ মাছ ওলাইছে আৰু দামটো কমেই আছে মই আজি ল'লোঁ এটা বৰালি ল'লোঁ লোকেল শিঙি মাগুৰ পাইছোঁ সেইটো দেখি পেলাই আৰু লোকটো সামলিব নোৱাৰিলোঁ সদায় এইটো মাছ পোৱা নাযায় আৰু এটা ভকুৱা ল'লোঁ এতিয়া এই মানে আজি ভোগৰ উৎসৱ ভোগালী এই মোৰ অন্তৰৰ নিবৃত্তকৰণৰ পৰা গোটেই অসমবাসীক মই ভোগালী বিহুত ওলগ জনাইছোঁ যাতে সকলোৱে সুখে শান্তিৰে দিনবিলাক পাৰ কৰিব পাৰে আৰু আজি উৎসৱ সুখৰ মাত্ৰাৰে পালন কৰিব আৰু উৰুকাৰ দিনা সকলোৱে যাতে শান্তিপূৰ্ণভাৱে এই বিহুটো উদযাপন কৰে 900 টকাৰ পৰা 500 টকালৈকে আছে চাইজ লৈ কথা আছে আৰি আছে বৰালি আছে শ'ল 500 টকা ভকুৱা আছে 350 আছে 500 আছে 550 আছে ৰৌ আছে 300 টকা 250 টকা মোটামুটি ভাল জাতৰ মাছ এইবাৰ একেবাৰে কম দামত বিহু বুলি হোলচেল ৰেটত আমি দি আছোঁ বহুত কম যোৱাবাৰতকৈ বিহু চিহু যিয়ে নগৈ বেলেগ বজাৰতকৈ আমাৰ ইয়াত একেবাৰে কম ৰেটত দি আছোঁ আমি হোলচেল ৰেটত আনি আছোঁ হোলচেল ৰেটতে দি আছোঁ মোটামুটি 15-20 কিলোমান বিক্ৰী হ'ল মোৰ চিতল দুটা বিক্ৰী হৈছে চিতল এটা বেচিলোঁ 800 মানে এইটো 3 কিলো চাইজ 5 কিলো চাইজটো 900 950 এনেকুৱা বিক্ৰী হৈছে ৰাইজলৈ বিহুৰ শুভেচ্ছা থাকিলে সকলো ৰাইজক অনুৰোধ জনাইছোঁ আমাৰ ইয়াত আহি মাছ নিবলৈ কম ৰেটত পাব আমাৰ ইয়াত আহিলে উপযুক্ত ৰেটত পাব ইয়াত কোনো জাতৰ ভেজাল নাই কম্পিউটাৰ পালাত ওজন হ'ব কোনো জাতৰ ভেজাল নাই